মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, আজি 10টা মহৎ লোকৰ বাণী লৈ আহিছোঁ। ইয়াৰে 1 নম্বৰ বাণীটো হ'ল, ভৰি পিছল খালে দুখ পায় আৰু জিভা পিছল খালে আপদ হয়। আনন্দ চন্দ্ৰ আগৰৱালাই কৈছিল। 2 নম্বৰ বাণীটো হ'ল, সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। মহাত্মা গান্ধীয়ে কৈছিল। 3 নম্বৰ বাণীটো হ'ল, ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। মহাত্মা গান্ধীয়ে কৈছিল। 4 নম্বৰ বাণী, খং আৰু অসহিষ্ণুতা হৈছে জ্ঞান লাভৰ প্ৰধান শত্ৰু। মহাত্মা গান্ধীয়ে কৈছিল। 5 নম্বৰত আছে, ভাগ্যক বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা তোমাৰ শক্তিক। লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল। 6 নম্বৰত আছে, আনক আঘাত দিলে সেই আঘাত এদিন নিজে ভোগ কৰিবা। তুলসীদাসে কৈছিল। 7 নম্বৰত আছে, বেদনাই হ'ল প্ৰেমৰ সৰ্বোচ্চ উপহাৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল। 8 নম্বৰ বাণীটো হ'ল, মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। সুভাষ চন্দ্ৰ বসুৱে কৈছিল। 9 নম্বৰ বাণী, ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা। মহাত্মা গান্ধীয়ে কৈছিল। আৰু 10 নম্বৰ অৰ্থাৎ শেষৰ বাণীটো হ'ল, দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনে কৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকল, শেষত এটা সাঁথৰটো হ'ল, পাত আছে ডাল নাই, কথা আছে মানুহ নাই। অনুগ্ৰহ কৰি প্ৰত্যেকে এই সাঁথৰটোৰ উত্তৰটো কমেণ্টত জনাব। আজিলৈ ইমানেই। ধন্যবাদ।